Hello viewers, মই জিয়াউৰ ৰহমান মোৰ ঘৰ বঙাইগাঁও ডিস্ট্ৰিক্ট অভয়পুৰী। ভিউয়ার্স, আজি আপোনালোকক আমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখন দেখাম। যেটো ফাৰ্মত 200 মান লোকেল মুৰ্গী আছে। এইখিনি আমাৰ 1 মাহ মান বয়স হৈছে। এই মুৰ্গীখিনিৰ কক্সিডিজ বেমাৰ হৈছে। এই কক্সিডিজ বেমাৰৰ কাৰণে কি ঔষধ দিও তো আপোনালোকক দেখাম। সেইভাবে আজি ভিডিও বনাই আছো বহুত দিনৰ মূৰত। তো বন্ধুসকল, বলক আমি কি ঔষধ দিও আপোনালোকক দেখাই আছো আৰু কিমানখিনি ঔষধ দিও তো আপোনালোকক দেখাই আছো। তো বন্ধুসকল, কক্সিডিজ বেমাৰৰ কাৰণে বহুত কেইটা এন্টিবায়োটিক আছে। ইয়াৰ ভিতৰত কক্সিমাৰ, কক্সিগাট, এটো হল কক্সিগাট খোৱালেও হৈ যাব। তো বন্ধুসকল, আমি কক্সিগাট 200 মুৰ্গী কিমানখিনি দিও আপোনালোকক দেখাই আছো। চাওক, 2 লিটাৰ মান পানীত সৰু চামুচৰ 2 চামুচ মান দি ভালদৰে মিক্স কৰি খোৱালে মোটামুটি ধৰক এইটো যেটো কক্সিডিজ বেমাৰ, এই বেমাৰটো 3 দিন মান খোৱাৰ পিছতে আৰু নাথাকে। এই বেমাৰৰ আগে পিছে হৈ থাকে ফাৰ্মত, ধৰক সৰু পোৱালিৰ পৰাই হৈ থাকে। 1 মাহ বয়স হলে ডাঙৰ হলেও হয় এই বেমাৰটা। তো বন্ধুসকল, এই বেমাৰটা হলে আমি কক্সিগাট যেটো এন্টিবায়োটিক আছে এইটো খুৱাই আছো। তো আপোনালোকে যদি এনেকুৱা সমস্যাত পৰে এটো খুৱাব পাৰে, আৰু নহলে কক্সিমাৰ আছে এটো খুৱাব পাৰে। এইবিলাক এন্টিবায়োটিকৰ ভিতৰত যিকোনো এটা খুৱালে হল। আৰু বন্ধুসকল, এইটো বেমাৰ হোৱাৰ কাৰণটো হল যে জায়গাটা অলপ ভিজা থাকে, সেই কাৰণে হ'ব পাৰে। আৰু ধৰক বৰষুণৰ দিনৰ কাৰণে হ'ব পাৰে। বৰষুণ থাকিলে একেৰাহে কেইদিনমান এইটো বেমাৰ হ'ব পাৰে। আৰু খাদ্য বস্তুবিলাক ভালদৰে খুৱাব লাগিব, মানে পানী চেঞ্জ কৰি দিনত পানী চেঞ্জ কৰি দিব লাগিব। ভাল ফ্ৰেছ পানী খুৱাব লাগিব। খোৱালে এইটো বেমাৰ নহয়। কিন্তু আমাৰ ইয়াতে যিখিনি মুৰ্গী আছে এইখিনি অলপ যত্নতা কম হৈ গৈছে আৰু বৰষুণৰ কাৰণে এনেকুৱা হৈ গৈছে। তো বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা সমস্যা পৰে তেতিয়াহলে এই কক্সিগাট বা কক্সিমাৰ এই ঔষধটো খুৱাব পাৰে, এন্টিবায়োটিকটো খুৱাব পাৰে। আৰু আমাৰ ফাৰ্মত 200 মান মুৰ্গী আছে। 1 মাহ বা 25 দিন এনেকুৱা বয়স হৈছে। আৰু ফাৰ্মখনটো চালে এনেকুৱা তলত আমি বালা অলপ দি দিছো, বালা পাৰি দিছো। আৰু ৰাতি পৰ্দা এটা পেপাৰ আছে, পেপাৰ নামাই দিও, চাৰিওপিনে পেপাৰ মাৰা আছে। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনি। ভিডিওটো চাই যদি ভাল লাগে তেতিয়াহলে